খুব টাং বন্ধু বান্ধৱসকল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ডাইৰেক্ট হোটেলৰ ৰুমৰ পৰা ক'ৰবাত ফুৰিবলৈ যাম আৰু ফাৰ্ষ্ট ভাবিছোঁ কি এই যিটো কাপল আছে স্পাইৰেল পটেটো তাত যাম বুলি ভাবিছোঁ তাৰপিছত চাওঁ আৰু যদি পাৰোঁ নেক্সট ক'ৰবাত ফুৰিবলৈ যাব লাগিব এয়া চাওক পল্টন বজাৰ গধূলিৰ দৃশ্য আৰু ইয়াৰ ছাইডত থকা STC বাছ ষ্টেণ্ডটো বৰ্তমান ৰেলৱেক বিকি দিলে যাৰ কাৰণে মানে ৰেলৱে বিভিন্ন ধৰণৰ কাম চলাই আছে স্পাইৰেল পটেটো দোকানখন যাবৰ কাৰণে মানে দীঘলী পুখুৰী হৈ ইফালে ঘূৰি গ'লে মানে 30 টকামান লয় ষ্টেচনৰ মাজেদি হৈ গ'লে 800 মিটাৰ মানতে পাই যাওঁগৈ এতিয়া মানে অকল মানে প্লেটফৰ্ম টিকেট কৰিলে কি হৈ যায় 10 টকাতে হৈ যায় সেইকাৰণে মানে এতিয়া প্লেটফৰ্ম টিকেট কৰিব আহিছোঁ আৰু এইফালে একদম শ্বৰ্টকাট মাৰিম খোজকাঢ়ি গ'লেও একেটা টিকেটতে হৈ যাব আকৌ ঘূৰি আহোঁতো একেটা টিকেটতে হৈ যাব সেইকাৰণে 10 টকাতে মানে কাম চলি যাব এতিয়া উঠি গৈ আছোঁ প্লেটফৰ্ম ফালে এইফালে হ'ব লাগিব এক্সিট এইটোকে কয় শ্বৰ্টকাট লোৱা নিনজা টেকনিক পালোহি এতিয়া দীঘলী পুখুৰী এনেকুৱা লাগিছে যেন পুৰা মেলা হৈ আছে ইমানেই মানুহ ভিৰ বাপৰে বাপ এক্সপেক্ট কৰা নাছিলোঁ এনেকুৱা মানুহ ভিৰ হ'ব বুলি এয়া ভাইৰেল কাপোলৰ ওচৰত পুৰা ভিডিঅ' ওপৰত ভিডিঅ' একদম লাখ টকীয়া বুলি ইউটিউবাৰ এজনীও আহিছে দিছ ইজ কল পাৱাৰ অফ ছ'চিয়েল মিডিয়া ইমানেই মানুহৰ ভিৰ যে মানে সিহঁতক কিবা এটা সুধিবলৈও বেয়া লাগিলে মোৰ দোকানখনত ভালদৰে মানে টেষ্ট কৰিব নোৱাৰিলোঁ ৰিভিউ ল'ব নোৱাৰিলোঁ কাৰণ যি সাংঘাতিক ভিৰ মানে সাংঘাতিক ভাইৰেল হৈ গ'ল কাপলকেইটা আৰু সেই গতিকে মানে এতিয়া দীঘলী পুখুৰীৰ ফালে সোমাই আহিলোঁ ভাবিছোঁ আৰু এবাৰ সোমাই যাবলৈ ট্ৰাই কৰোঁ নেকি এতিয়া ছেকেণ্ড এটেম্প এটা কৰিছিলোঁ ইয়াত আপোনালোকে চাব পাৰে বহুত বেছি ভিৰ আছে আৰু ইয়াতে মানে মই এজনী ফ্ৰেণ্ডক লগ পালোঁ এইফালে ক'ত ঘৰ তোমাৰ কৈ দিয়া ডিগবৈ মানে তাই একচুৱেলি বহুত আগৰ চিনাকি হয় আৰু তাই BSc নাৰ্ছিং কৰি আছে গুৱাহাটীত তো সেইটো কাৰণে ভাবিলোঁ যে লগ পালোঁ ইয়াতে কাৰ লগত আহিছা মোৰ লগৰ লগত আহিছোঁ মই এতিয়া তুমি কেনেকুৱা মই ভালে ক'ত লগৰ ক'ত আছে লগৰ তাতে আছে কি খাবলৈ স্পাইৰেল পটেটো ক'ত দেখিলা স্পাইৰেল পটেটো ইনষ্টাগ্ৰামত চাইছোঁ মই বহুত ভাইৰেল হৈছে ন আচ্ছা আৰু এবাৰ এটেম্প কৰি চাম পাওঁ নে নাপাওঁ ৰিভিউ কৰিবলৈ নহ'লে আৰু এখন ছাইডৰ দোকান আছে তাতে একবাৰ ৰিভিউ কৰি চাব লাগিব যেনে তেনে সোমাই মেলি ওচৰ পালোহি কিন্তু গম পালোঁ যে মানে স্পাইৰেল পটেটো অৰ্ডাৰ কৰি লাভ নাই কাৰণ মানে অৰ্ডাৰ ফুল হৈ গ'ল এতিয়া মানুহবিলাকে মানে ইয়াত এনেই ভিৰ মাৰি আছে ইহঁতক চাবৰ কাৰণে খাবলৈতো নাপালোঁ এতিয়া মানে সেই লুভিয়া চাই আছোঁ এতিয়া মই আহি মানে এইখন দোকানত পালোহি এখন দোকান তো এখন দোকানত মানে যিহেতু ছোৱালী তোৱালী নাই গতিকে বেছি ভিৰ নাই আৰু এইখন দোকানত মানে কাপলৰ কাৰণে পূৰা বেছি ভিৰ আছে দীঘলী পুখুৰীত মানে আজিকালি বহুত ধুনীয়া মানে ষ্টল লাগিব ধৰিছে মানে চাই ভাল লাগিছে এইটো এটা মানে জুচৰ ষ্টল হয় আৰু লগতে হৰ্ষিতাই মানে ইয়াতে এই যিজনী ফ্ৰেণ্ড লগ পাইছিলোঁ তাইও মানে ইয়াতে কিবা পিজ্জা অৰ্ডাৰ কৰিছে তাতো মানে ধুনীয়া বাইদেউগৰাকী আছে মানে একদম দীঘলী পুখুৰী ধুনীয়া হৈ পৰিছে এতিয়া অকল স্পাইৰেল পটেটো বুলি নহয় ইয়াতে এগৰাকী মানে খুৰীও আছে খুৰীয়ে আমাক এতিয়া চাহ বনাই খুৱাম বুলি ক'লে স্পাইৰেল পটেটো মানে টেষ্ট কৰিব নাপালোঁ আৰু লগতে চীজো বহুত আছিলে যাৰ কাৰণে মই নাখাওঁ বুলি ভাবিলোঁ আৰু এইফালে তাই আছিলে যিহেতু তাই লগৰ কেইজনীৰ লগত টেষ্ট কৰিলে কেনেকুৱা টেষ্ট কৰিলা পুৰা নৰ্মেল আছিল মানে নৰ্মেলি যিটো স্পাইৰেল পটেটো পোৱা যায় তেনেকুৱাই আছিলে বোলে তো গতিকে যিহেতু ভাইৰেল কাপলকেইটাৰ কাৰণে বিশেষকৈ ভাইৰেল হ'ল তো এতিয়া মানে চাহ খাবলৈ আহি আছোঁ চাহ খাবা নেকি এতিয়া চাহ বনি আছে ইয়াতে এইফালে আমাৰ চাহ আহি গ'ল একদম তাই এতিয়া একাপ মই এতিয়া একাপ ল'ব লাগিব একদম বঢ়িয়া লাগি গৈছে নাক চাক বন্ধ আছিলে একদম খোল খাই গৈছে কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াতো এটা কাপল আছে মনীষ আৰু মনীষাৰ ষ্টলৰ লগতে বাকীবিলাকৰ যাতে ষ্টলবিলাক চলে অকল কাপল বুলি নহয় কিছুমান ছিংগলকেও ষ্টল দি আছে সিহঁতৰো যাতে গ্ৰ'থ হয় বিজনেছৰ বহুত বেছি গ্ৰ'থ হয় যাতে তাকে কামনা কৰিছোঁ আৰু তো বহুতেই ৱেইট কৰিলোঁ আৰু ৱেইট কৰি চাব পাৰে টাইমটো আপোনাৰ 8টা বাজি গ'ল আৰু তাইকো বাই দিওঁ ঠিক আছে আকৌ লগ পাম ঠিক আছে আৰু এইফালে ভিৰ চব এতিয়াও বহুত বেছি ভিৰ হৈ আছে তো ঠিক আছে বাৰু এতিয়া গৈ থাকোঁ আৰু ঠিক আছে বাই ৰুমালী ৰুটি আৰু চাহী পানী অৰ্ডাৰ কৰি লৈছোঁ এতিয়া ৰুমতে খামগৈ ইয়াত নাখাওঁ আহি মেলি এতিয়া ৰুম পালোহি আৰু বাকী দাদাকেইজনো এতিয়া ৰুমত সোমালে গা পা ধুই উঠিলোঁ ধুনীয়াকৈ আৰু পূৰা মানে লৈ লওঁ আৰু এটা বাইট মজা নিহাৰ নেকি বুলি কয় কিবা ৰেষ্টুৰেণ্ট এখন আছিলে তাৰ পৰা অৰ্ডাৰ কৰিলোঁ আৰু এতিয়া খাই লওঁ ধুনীয়াকৈ আৰু নেক্সট এটা ভিডিঅ' পুনৰ লগ পাম যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব